আপোনালোকক আকৌ এটা নতুন এপিছডলৈ মই স্বাগতম জনাইছোঁ। একাপ গৰম চাহ লৈ, যিহেতু ইমান ঠাণ্ডা বতৰ, এই গৰম চাহ নহ'লে কোনেও চলিবই নোৱাৰে। আগৰ এপিছডটো আপোনালোকে কেনেকুৱা পালে মই নাজানো, নিশ্চয় কিছুমান কমেণ্টছ মই পাইছোঁ। আৰু আপোনালোকৰ মৰম চেনেহ যিখিনি মোক প্ৰথমতে দেখুৱাইছে, মোৰ নেক্সট এপিছডবিলাক কৰিবলৈ বহুত অনুপ্ৰেৰণা পাইছোঁ। গতিকে এই চাহ বাগানৰ মাজত এটা বাংলোৰ সন্মুখৰ লনত বহি আপোনালোকক মই ছেকেণ্ড এপিছডটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এপিছডটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কিছুমান কথা বাগানৰ বিষয়ে জনাব বিচাৰিছোঁ। যিহেতু মই আপোনালোকক ইনফৰ্মেশ্যন দিম বুলি কৈছোঁ, গতিকে সেই সূত্ৰে মই আপোনালোকক কিছুমান বাগানৰ ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে এইবিলাক অকণমান হ'লেও মই যিখিনি গম পাইছোঁ আপোনালোকৰ লাইফত জীৱনত এইখিনি উপকাৰ কৰিব বুলি মই আশা কৰিছোঁ। আৰু আহক আপোনাৰ লগত কিছুমান ঘৰুৱা হিচাপে কথা পাতোঁ। আমি এই চাহ খাই, গৰম চাহকাপ খাই কথা পাতোঁ আহকচোন। দেখিছেনে মোৰ মাত একদম বহি গৈছে, ইমান ঠাণ্ডা পৰিছে নহয়, আপোনাৰ মাত ভাঙি একদম বহি গৈছে। তথাপি আপোনালোকৰ মৰম চেনেহ পাই মই এই ভঙা মাতেৰে আপোনালোকক এপিছডটো আৰম্ভ কৰিব ওলাইছোঁ। একচুৱেলি চাহ, আপোনালোকে যোৱাবাৰ এপিছডত চাহ বাগানৰ বিষয়ে অকণমান হ'লেও আপোনালোকে জ্ঞান লাভ কৰিলে। এইবাৰ আমি নেক্সট বাগানৰ বিষয়ে কথাখিনি যোৱাৰ আগতে অকণমান চাহ বাগান ইণ্ডাষ্ট্ৰিটো নেকি কেনেকৈ চলিছে আৰু অসমত ইয়াৰ লাভালাভ বা আমাৰ ল'ৰা ছোৱালী বা উঠি অহা প্ৰজন্মই ইয়াত কাম কৰাৰ যিটো অনুপ্ৰেৰণা কেনেকৈ পাব, এইখিনিৰ বিষয়ে মই অকণমান আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ। বাকী অকণ গৰম চাহ খাই লৈ মাতটো একেবাৰে বহি আছে, বুজিছে। এই চাহ ইণ্ডাষ্ট্ৰি এই ব্ৰিটিছৰ দিনতেই চাহ আমাৰ ইয়াত আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। আমাৰ অসমৰ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুই পাৰে অজস্ৰ বাগান আৰু ফেক্টৰী আপোনাৰ আছে। আৰু আপোনাৰ এই ফেক্টৰীবিলাকত অজস্ৰ মানুহ কৰ্মনিয়োজন হৈ আছে। আৰু আপুনি যদি চাই, আদিবাসীৰ কমচে কম 80% আপোনাৰ এই বাগানৰ লগত জড়িত হৈ আছে। কিন্তু লাহে লাহে আমাৰ স্থানীয় লোকসকলো এই বাগানৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকো কামত নিয়োজক হৈছে। কিন্তু অকণমান ছিনিয়ৰ ৰেংকত, এক্সিকিউটিভ ৰেংকত বা এইবিলাকত কাম কৰিবলৈ হ'লে এই বাগানৰ প্ৰতি আপুনি যদি ইণ্টাৰেষ্ট হয়, ইয়াত কামৰ প্ৰতি যদি আপুনি ইণ্টাৰেষ্ট হয়, ইয়াত যদি আপুনি জইন কৰিব বিচাৰে বা ইয়াত কেনেকৈনো বাগানত আপুনি জইন কৰিব কামবিলাক বা ইয়াৰ জব কেনেকৈ পাব পাৰি, অকণমান মই মোৰ ফালৰ পৰা যিখিনি জ্ঞান পাইছোঁ সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। এই বাগানত একচুৱেলি কাম কৰিবলৈ আপোনাৰ এগ্ৰিকালচাৰ BSc পাছ কৰিব লাগে। যিহেতু তাত আপোনাৰ এই চাহপাতৰ ওপৰত ধুনীয়াকৈ আপোনাৰ ছাবজেক্ট আছে। আপুনি BSc এগ্ৰিকালচাৰ হ'লে চাহ বাগানত আপুনি কামত সোমাব পাৰে। তাৰোপৰি ফেক্টৰীবিলাকত আপোনাৰ বিশেষকৈ মেকানিকেল, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ তেওঁলোকক লোৱা হয়। আৰু বেছিভাগ MBA বা কমাৰ্চ গ্ৰেজুৱেট তেখেতসকলে এই বাগানৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট দিব পাৰে, কাৰণ এইবিলাকৰ খুব সুযোগ আছে। যিহেতু এটা সময়ত দেখা গৈছিল যে বাহিৰৰ প্ৰায়ভাগ মানুহে আহি কিনে আমাৰ বাগানবিলাকত কাম কৰি থাকে, আমাৰ স্থানীয় মানুহৰ কোনো ইণ্টাৰেষ্ট নাছিল। কিন্তু লাহে লাহে কিন্তু ইণ্টাৰেষ্ট হৈছে, কিন্তু আৰু ইণ্টাৰেষ্ট হ'ব লাগিব। যিহেতু গোটেই অসমখন ইমান বাগান, ইমান ফেক্টৰীৰে আপোনাৰ আৱৰি আছে যে তাত আপোনাৰ নিয়োজিত নিশ্চয় বহুত সংখ্যক মানুহ জড়িত হৈ আছে। সেইকাৰণে মই ভাবোঁ যে আমাৰ উঠি অহা প্ৰজন্ময়ো বাগানৰ প্ৰতি, চাহপাতৰ প্ৰতি ইণ্টাৰেষ্ট হয়। যিহেতু এইটোৱে আমাৰ এটা ইকনমিক আপোনাৰ ডেভেলপমেণ্টৰ এটা প্ৰধান উৎস হয় অসমৰ। যিহেতু আপোনাৰ 50-60% চাহ উৎপাদন আমাৰ অসমে কৰে ভাৰতৰ ভিতৰত। সেইকাৰণে ইয়াৰ চাহৰো গুণাগুণ বাহিৰতো, ইণ্ডিয়াৰ বাহিৰতো আপোনাৰ বিৰাট নাম আছে। গতিকে মই ভাবোঁ আপোনালোকে যদি এই চাহ বাগানৰ প্ৰতি ইণ্টাৰেষ্ট হৈছে, যিহেতু এই চাহ বাগানৰ আপুনি কামত নিয়োজিত হ'ব পাৰে, সেইকাৰণে সেইখিনি কাম আপোনালোকে মই যিখিনি কৈছোঁ আৰু আপোনালোকে পাব। যিহেতু যোৰহাটত আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে আৰু টুকলাই চাহৰ বিজ্ঞান কেন্দ্ৰ আছে। সেইবিলাকৰ প্ৰতি আপুনি খবৰ লৈ আপোনালোকে এই বাগানৰ প্ৰতি কামত নিয়োজিত হ'বলৈ পাৰিব। ইয়াৰ উপৰি আমাৰ বিভিন্ন সংস্থা ইয়াত ABITA, ভাৰত চাহ নিগম কেন্দ্ৰ আছে, অসম চাহ নিগম কেন্দ্ৰ আছে, এনেকৈ বহুত সংস্থা আছে। তেওঁলোকৰ কণ্টেক্টবিলাকতো কণ্টেক্ট কৰি আপোনালোকে কেনেকৈনো জব ইয়াত সোমাব পাৰি, কি ধৰণে জব আপোনালোকে পাব, এইবিলাকৰ প্ৰতি আপোনালোকে ইণ্টাৰেষ্ট দিব পাৰে। আৰু ইও আপোনালোকৰ এটা মানে আমাৰ যিটো কৰ্মসন্ধানত বৰ্তমান ইউথসকল ঘূৰি আছে, তেওঁলোকৰ এটা সন্ধান পাব পাৰে। মই এইখিনিতে আমাৰ গভৰ্ণমেণ্টকো কওঁ, তেখেতসকলেও পাৰিলে বাগানৰ কোম্পানীয়ে যিহেতু চলায়, তেওঁলোকৰ মানে নিয়মত চলে, গভৰ্ণমেণ্টেও যদি তেওঁলোকৰ চাকৰিবিলাক
আধাৰ লৈ গভৰ্ণমেণ্টৰ দ্বাৰা অকণমান প্ৰকাশ কৰি কিনি মানুহক যদি সুবিধা কৰি দিয়ে উঠি অহা প্ৰজন্মক তেওঁলোকে চাকৰি এটা বিচাৰি পোৱাত সুবিধা হ'ব। এতিয়া চাওক গৰম চাহকাপ আপুনি খাই আছে আজি আমাৰ সুদূৰ আমাৰ নিজৰ প্ৰধানমন্ত্ৰীৰ চাহৰ আপোনাৰ যি গুণাগুণ গাইছে তাৰ প্ৰতি মানুহ ইণ্টাৰেষ্ট হৈছে আৰু আজি এই চাহক লৈ বিভিন্ন ব্যৱসায় কৰিছে গ্ৰেজুৱেট MBA এনেকৈ চাহ আপোনাৰ বনাই বিক্ৰী কৰি তেওঁলোকে ইনকাম কৰি আছে। কিন্তু এই চাহৰ আপুনি চাওক এই চাহপাত আপোনাৰ কেনেকৈ হয় আৰু এই চাহপাত হ'বলৈ কিমান হয় কিন্তু এই চাহপাতহে আমি চাহপাত বুলি কওঁ কিন্তু চাহ মানে হৈছে চাহপাতৰ পৰা বনোৱা যি চাহ আৰু এই চাহ আজিকালি ইমান পপুলাৰ ভাল ভাল পঢ়া শুনা কৰা ল'ৰা ছোৱালীও এই চাহ বিক্ৰীৰ ক্ষেত্ৰত নিয়োজিত হৈছে। ইভেনে কোম্পানীয়ে ব্ৰেণ্ডে আপোনাৰ স্পনচৰশ্বিপ এনেকুৱা সৰু সৰু ষ্টল খুলি দিছে আৰু এই চাহ আজিকালি আপোনাৰ একাপ 50 টকাৰ পৰা 250 টকালৈকে চাহ উঠিছে আমাৰ ইণ্ডিয়াত। বৰ্তমান আমি অসমতো দেখিবলৈ পাইছোঁ। গতিকে মই ভাবোঁ এই চাহ আমাৰ কোনো এটা সাধাৰণ বস্তু নহয়। আমি চাহ বাগানৰ লগত জড়িত হৈ চাহ বিক্ৰী কৰিও সেইবিলাকৰ প্ৰতি আমি কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰোঁ। আহক আপোনাৰ আগৰ এপিছ'ডৰ যিখিনি আমাৰ কথা থাকি গ'ল সেইখিনি কথালৈ আমি যাওঁ আৰু ভাবিছোঁ যে আপোনালোকে মই এইমাত্ৰ বহুতখিনি কথা পাতিলোঁ কাৰণ ভিডিঅ'টো বৰ দীঘলকৈ টানি লৈছোঁ কাৰণ এইখিনি ক'বই লাগিব। আপোনালোকক যদি মই এইখিনি নকওঁ আৰু কাক ক'ম কওকচোন। আহক গৰম চাহ খাই মই অলপ খাই লওঁ আৰু তাৰপিছত আমি পিছৰ বাৰৰ যিখিনি আমি চাহ বাগানৰ বিষয়ে কথোপকথন হৈছিল তাৰে খণ্ডটিলৈ আমি আগবাঢ়ি যাওঁ। নিশ্চয় আপোনালোকে এইখিনি সুবিধা লাভ কৰিব আৰু বুজি পাব। এই আপোনালোকক আকৌ আমি লগ পোৱাইছোঁ। আমি তেখেতক পৰা আৰু অকণমান জানিব বিচাৰিছোঁ। ব'লকচোন আমি অকণ বাগানৰ মাজেদিয়ে খোজকাঢ়ি কিছুমান কথা জানিব বিচাৰোঁ। বাৰু এই গছপুলিবিলাক আপোনাৰ যে হয় কেনেকৈ হয়? গছপুলিবিলাক আমি ইয়াত দুই ধৰণৰ আছে প্ৰচেছটো। এটা আমি চিডৰ পৰা কৰিব পাৰোঁ, গছৰ পুলি যিটো আপোনাৰ গুটি পায় গছৰ গুটিৰ পৰা কৰিব, চিলবাৰীৰ পৰা কালেক্ট কৰিলে বা বেলেগ বাগানত তেনেকুৱা ছাপ্লায়াৰ আছে, ছাপ্লায়াৰ পৰা আমি কালেক্ট কৰিব পাৰোঁ। নহ'লে ইয়াত TRA কাটিং বুলি কয়, কাটিং থাকে, কাটিং আমি নিজৰ বাগানতো কৰোঁ। আৰু যিবিলাক TRA তাৰমানে টুকলাই ৰিচাৰ্চ এছ'চিয়েশ্যন তেওঁলোকৰ পৰা যিবিলাক চাৰ্টিফাইড আপোনাৰ কাটিংছ আছে তেনেকুৱা কাটিংছ লৈ তাৰ পৰা আমি পুলি কৰি পেলাই আমি চাহ গছটো আমি ডেভেলপ কৰি বনাব পাৰোঁ। তো ইয়াত বেলেগ বেলেগ ভেৰাইটিজ আছে, বহুতে গমেই পাব চাগে আপোনাৰ ভেৰাইটিজবিলাক। আপোনাৰ টকলাই ভেৰাইটিজ এনেকৈ থাকে, আপোনাৰ T20-19, TV28-27 তেনেকুৱা ধৰণৰ থাকে, বেলেগ বেলেগ ভেৰাইটি থাকে। বেলেগ বেলেগ ভেৰাইটিটো তাৰ কোৱালিটিটো বেলেগ থাকে, পাতৰ ৱেইটেজ থাকে, কিছুমানৰ আপোনাৰ পাতটো বেছি হয়, ভলিউমটো বেছি হয়, কিছুমানৰ তাৰ ডিকাৰেজটো বেছি হয়। তো এইটোৰ ওপৰত আমাৰ মানে আপোনাৰ চাহগছৰ আমাক কি দৰকাৰ, কেনেকুৱা ক্ষেত্ৰত দৰকাৰ সেইটো অনুযায়ী আমি বাগানখন বনোৱা হয়। আপোনাৰ হয় চিডৰ পৰা বনোৱা হয় বা আমি মিক্স কৰোঁ। আপোনাৰ যিটো আমি TRA টুকলাই যিটো আপুনি কাটিঙৰ কথা কৈছোঁ, কাটিং দি আমি মিক্স কৰি মানে বাগানখন বনাওঁ। আৰু জেনেৰেলি আমি চাহপাতৰ গছ যিটো কয়, চাহ গছ আপোনাৰ 50, 60 বছৰ 100 বছৰো হ'ব পাৰে, তেনেকুৱা থাকে, 120 বছৰ। আমাৰ ইয়াতে আপোনাৰ আছিলে প্ৰায় 110 বছৰীয়া বাগানো আছিলে, গছ কিছুমান হয় ইয়াতো আছিলে আমাৰ। কিন্তু আমি এইটো প্ৰফিটেবল নহয়, ছাকচেছফুল মানে কি আপোনাৰ প্ৰফিটেবল নহয়, তাৰ পৰা আপোনাৰ লাভজনক নহয়। গতিকে এইটো আপৰুটিং কৰা জেনেৰেলি আমি 40 বছৰ পৰা 50 বছৰলৈ বাগান এখন ৰখা হয়। তাৰপিছত তাক আপৰুট কৰা হয়, আপৰুট কৰি আকৌ তাক নতুনকৈ বাগিচা বনোৱা হয়, নতুনকৈ আপোনাৰ চাহগছ ৰোৱা হয়। আৰু এবাৰ চাহগছ লগালে আপোনাৰ 3 বছৰত আপোনাৰ বস্তু পুলিটো ডাঙৰ হয়, 3 বছৰৰ পৰা তাক প্লাকিং আৰম্ভ কৰিব পাৰে। আৰু কমাৰ্চিয়েলি ভাইবল আপোনাৰ 5 বছৰ হ'লে কমাৰ্চিয়েলি ভাইবল হয়, মানে আপোনাৰ তাৰ পৰা আপুনি প্ৰফিটটো কৰিব পাৰে 5 বছৰ। এই আপোনালোকে নিশ্চয় জানিলে চাহ বাগান এখন সৃষ্টি হওঁতে আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈ চাহ বনাওঁতে ফেক্টৰীত চাহখিনি উৎপাদন হোৱালৈকে কিমান ধৰণৰ কাম হয়। সবিশেষ এইবিলাকৰ বিষয়ে আপোনাক আমি বিশেষ আকৌ জনাম পিছলৈ আৰু আপোনালোকে গম পাই থাকিব। খাওক, এয়া মই বাগানৰ মাজত একাপ চাহেৰে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আৰু নিশ্চয় আপোনালোকে মোৰ এই চেনেলখিনিৰ এপিছ'ডখিনি যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে মৰম চেনেহ দিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ মৰম চেনেহৰ মাজেদি পিছলৈ চাহপাতৰ বিষয়ে আৰু সবিশেষ জনাম, যি নেকি আমাৰ নতুন চিনাকি, আমাৰ নতুন জেনেৰেশ্যন, নতুন যুৱ প্ৰজন্মই চাহ বাগানৰ উপকৃত হয় বিষয়ে জানি। আৰু মই এই চাহ খাবলৈ লৈছোঁ, আপুনিও যাওক। ঠাণ্ডাত এখন গৰম চাহ একাপ যদি মুখত পৰে কিমান আমেজ পাব। ধন্যবাদ। আকৌ প্ৰতিশ্ৰুতি দিলোঁ লগ পোৱালে। ইমানতে আমাৰ ভিডিঅ'টো সামৰিছোঁ।